বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে 4গৰাকী কীৰ্তিমানে উজ্বলালে বৰপেটা জিলা। ষষ্ঠ, নৱম আৰু দশম স্থানত 4গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি উজ্বলালে বৰপেটা জিলা। ইয়াকে লৈ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে বিদ্যালয় আৰু ৰাজপথত। সমদল উলিয়াই আনন্দত আত্মহাৰা হৈ পৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ। বিভিন্ন দল সংগঠনৰ 4 কীৰ্তিমানক শুভেচ্ছা জ্ঞাপন। বৰপেটাৰ ছেইণ্ট মেৰিজ ইংৰাজী বিদ্যালয়ৰ 2 ছাত্ৰী ক্ৰমে ৰাজশ্ৰী পাঠক আৰু অভিস্পা দাসে 6ষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। ৰাজশ্ৰী পাঠক আৰু অভিস্পাই 588কৈ বৰপেটা চহৰৰ বিলতাৰী হাতী নিবাসী 2গৰাকী মেধাৱী প্ৰশাসনিক বিষয়া আৰু মৰ্বিত অভিযোগৰে নম্বৰ লাভেৰে ছাত্ৰীগৰাকীক এনে দখল কৰে বাৰাদিশালা ছেইণ্ট মেৰিজ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি পৰিৱেশৰ সৃষ্টি হয় আৰু 583 নম্বৰ লাভেৰে দশম স্থানত উপনীত হ'বলৈ সক্ষম হয় উত্তৰ বজালী হাইস্কুলৰ ছাত্ৰ উদীপ্ত কলিতাই। 2গৰাকী ছাত্ৰক লৈ পাঠশালাতো সমদল উলিয়াই স্থানীয় ৰাইজে।